কবিতাৰ শিৰোনাম বিৰামহীন নদীখন অজানিতেই শুই পৰিল। কবি আৰু পাঠ পল্লৱী গোস্বামী। বিৰামহীন নদীখন অজানিতেই শুই পৰিল। সেইদিনা আছিল পোহৰ ভৰ দুপৰীয়া। কিয় বা জানো বিৰামহীন নদীখন অজানিতেই শুই পৰিল অনিশ্চিত ক্ষণলৈ। নদীৰ বুকুত পোখা মেলা নল খাগৰিবোৰৰ উচুপনিত ঠাইখনৰ বৰণ গহীন হৈ পৰিল। ফেঁচাজনীৰ বিননিত ৰাতিটো বৰ গভীৰ হ'ল। পৰিভ্ৰমী চৰাইবোৰে তাইৰ বুকুত উমলি জামলি নিতৌ তিয়াই যোৱা সিহঁতৰ ডিঙিটো আজি ৰুক্ষ হৈয়ে ৰ'ল। আকণৰ ডালত বহি সিহঁতে নিথৰ হৈ চাই ৰ'ল। নদীখন বাৰু ঠিক আগৰ দৰে পূৰ্ণ হ'বনে? সেউজীয়া সময়বোৰ বাৰু নদীখনে আমাক পুনৰ ওলটাই দিবহিনে? ধন্যবাদ।